हाय हेलो नमस्कार गाइज। काली मैं कलेजत गई कलेजत जोर पिछत एकदम लास्टर बेंचत बहि आছিলোঁ। लास्टर बेंचत बहि थका अवस्थाते বাইদেউ क्लासत सोमाई गल। বাইদেউ क्लासत सोमाई সকলো ল'ৰা ছোৱালীক সুধিলে যে কালি যিখিনি পঢ়া তোমালোকক দিয়া হৈছিলে পঢ়াখিনি তোমালোকে ঘৰত পঢ়ি আহিলে নে নাই। সকলো ল'ৰা ছোৱালী ক'লে বাইদেউ পঢ়ি আহিছোঁ, পঢ়া হৈছে মোৰ। ময়ো লাষ্টৰ পৰা ক'লোঁ বাইদেউ মোৰো হৈছে পঢ়া। মই কিন্তু তাৰ আগদিনা স্কুলত যোৱা নাছিলোঁ। সকলো ল'ৰা ছোৱালীৰ লগতে মই কৈ দিলোঁ মোৰো হৈছে পঢ়া। ইমান ল'ৰা ছোৱালীৰ মাজতে বাইদেউ মোকে সুধিলে যে তুমি কোৱা যে মানুহে কি বস্তু খালে বেছি আনন্দ পায়। মই বহুত ভাবি চিন্তি কৈ দিলোঁ বাইদেউ খনি খালে মানুহে বেছি আনন্দ পায়। বাইদেউ ক'লে খনি খালে মানুহে কেনেকৈ বেছি আনন্দ পায় অলপ বুজাই কোৱাচোন। মই ক'লোঁ বাইদেউ খনি খোৱাৰ আগতে মানুহে এনেকৈ হাততালি দি থাকে, তাৰমানে খনি খোৱাৰ পিছত আৰু কিমান আনন্দ পাব আপুনি ভাবি চাওক। বাই উত্তৰ দিয়াৰ পিছত সকলো ল'ৰা ছোৱালীৰ লগতে বাইদেউ অজ্ঞান হৈ গ'ল। वाह वाह का शायरी है।